হয় বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। কিন্তু জানানে বিশ্বৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? বিশ্বৰ প্ৰথমজন মহিলা প্ৰধানমন্ত্ৰী, প্ৰথম ৰাষ্ট্ৰপতি, প্ৰথম মহিলা ৰাষ্ট্ৰপতি, প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল জানানে? আহক জানো। এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি থব। আহক আজি আমি আৰম্ভ কৰোঁ। প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল গ্ৰেট ব্ৰিটেইনৰ ছাৰ ৰবাৰ্ট ৱালপল। বিশ্বৰ প্ৰথমজন মহিলা প্ৰধানমন্ত্ৰী আছিল শ্ৰীলংকাৰ শ্ৰীমতী এছ বন্দৰনাইক। বিশ্বৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল চীনৰ পৰা চান ইয়াত-চেন। বিশ্বৰ প্ৰথমজন মহিলা ৰাষ্ট্ৰপতি আছিল আৰ্জেণ্টিনাৰ মাৰিয়া ইজাবেল পেৰন। আৰু পাকিস্তানৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল মহম্মদ আলী জিন্না।